ও ৰচি কি তই দেখোন মন চন মাৰি একলা একলা তাতে বহি আছা, কি হ'ল তোৰ? আয়ুদে আমি তোক লক্ষ্য কৰি আছো, তই মন চন মাৰি একলা একলা বহি আছা। নাই দে ভাই, দুখীয়া ঘৰত জন্ম ললো আৰু দুখ লাগিবই দেচোন। মোৰ কাষতে তহঁতেও বহ। আমিও তাৰ লগত বহুৱা। বাৰু এতিয়া কচোন তইনো কিয় ইমান দুখ মনে ইয়াতে বহি আছা? নাই ভাই, আইতাই মোক কম কথা কৈ আছিল না, সাধু কথা শিকাইছিল, কিমান যি কথা শিকাইছিল। আইতাৰ কথা কওঁতে এটা কথা মনত পৰিল, মই তহঁতক এটা প্ৰশ্ন সুধিম। দে বাৰু কওচোন, কি প্ৰশ্ন সোধা আমাক। ডিমা পাৰা ছাগাল দেখছা না নাই, কচোন ক মোক। ডিমা পাৰা ছাগাল ই পাগল হল। হয়ো ভাই, ই মনৰ দুখতে পাগল হল। এতিয়া আমি তাৰ কাষত বহিছো, আমাকো পাগল বনাব সি এতিয়া। মই যদি দেখে দিবা পাৰো ডিমা পাৰা ছাগাল, তহঁতে মোক কি দিবি কচোন ক? কেই টকাৰ জেট মাৰবি, কি জেট মাৰবি ক? আমাক তই যি সুধা তাকে দিমে আমি। তই যদি ডিমা পাৰা ছাগাল দেখে দিবা পাৰা নহয়, তোক যি লাগে তাকে দিম। সঁচাই কৈছা না তহঁতে? ঠিক আছে বাৰু, তহঁতক মোক বেলেগ একো নালাগে, কিন্তু মই যি কওঁ আজিৰ পৰা তহঁতে তাকেই কৰবা লাগব। যি আদেশ দিম তাকে কৰবা লাগব। তহঁতে মান্তি হবি না নহৱা? তই প্ৰথমে দেখেতো দি, ডিমা পাৰা ছাগাল আৰু তই দেখে দিবা পাৰবি না? দেছো বাৰু, দেখো তই যি কোৱা তাকে শুনিম দে আমি, হ'ব দে। ময়ো মান্তি হৈছো দে। তই যদি ডিমা পাৰা ছাগাল দেখে দিবা পাৰা, যি কোৱা তই আজিৰ পৰা যি আদেশ দিয়া তাকে মানি চলিম, হ'ব দে। তহঁতে কিন্তু এনে হ'ব দে বুলি কলি নহব। আজি মুখেদি কৈছা হ'ব দে বুলি, কালিক লাগি সেনকে নহব নহয়, সেনকে কবি। গতিকে তহঁতে শপত খাবা লাগব। আমি আমি শপত খাই কৈছো দে, তোৰ আদেশ মানি চলিম। তেতিয়াহ'লে তহঁত দুয়ো কচোন, ডিমা দেখছা না দেখা নাই তহঁতে? সেইটো আৰু কব লগা কথা নেকি? ডিমা কোনে নেদেখব? দেখছো দে, ডিমা আৰু নেদেখিম না আৰু? তেতিয়াহ'লে ডিমা দেখছা ন? তেতিয়াহ'লে আৰু কচোন, পাৰা দেখা পাইছে না পোৱা নাই? পাৰাও দেখছো আমি। পাৰাও দেখছো আমি। মানে দুয়ো পাৰাও দেখছা, ডিমাও দেখছা। এতিয়া কচোন ক, ছাগাল দেখছা না দেখা নাই? দেখছো, ছাগালো দেখছো। তেতিয়াহ'লে এতিয়া কচোন, মই প্ৰশ্নটো কি কৰিছিলো? তই সুধছিলি আমাক ডিমা পাৰা ছাগাল দেখছো না দেখা নাই। তেতিয়াহ'লে তহঁতে দেখোন নিজে কলি ডিমা দেখছা, পাৰা দেখছা, ছাগাল দেখছা। হয়ো তো কায়ে, আমি ডিমাও দেখছো, পাৰাও দেখছো, ছাগালো দেখছো। তোৰো বেলেগ বুদ্ধি দে, তোকো মানছো দে। তেতিয়াহ'লে মানছো চানছো নহব। আজিৰ পৰা মই যি কওঁ তহঁতে তাকে শুনিব লাগিব। তহঁতে শপত খাই কৈছিলি কিন্তু। শুনিবতো লাগিবয়ে, তোৰ লগত যিহেতু হাৰিলো আমি। বাৰু এইবিলাক বাদ দি মই আৰু এটা প্ৰশ্ন সুধিম, দৃষ্টান্ত সুধিম। তহঁতে যদি ইটোৰ যদি উত্তৰ কব পাৰা নহয়, তেতিয়া তহঁতক শপত যি ল'বা দিছিলো সেই শপতৰ পৰা মই ৰেহাই দি দিম। তে মান্তি আছা না মোৰ এই কথাটোত? আছো। ৰচোন দেই, মোৰ এটা ফোন আহিছে। মোক মায়ে ফোন কৰিছে। মই তহঁতৰ ঘৰত পঢ়ি থাকা বুলি কম, নহলে এতে আহা বুলি কলি মোক মায়ে গালি দিব। মা কোৱাচোন, কি হ'ল? গৈ আছো মা মই, আৰু অলপমান মই তাৰমানে গৃহ কাৰ্য কৰিব আহিছিলো মই নগেনহঁতৰ ঘৰত। এতিয়া যাই আছো আৰু যাম আৰু এতিয়া। ঠিক আছে মা, তেতিয়াহ'লে ফোনটো ৰাখা। আমি এইবাৰ উত্তৰটো ভালকে কব লাগব দেই। নহলি সদায় ইয়াৰ অৰ্ডাৰ আমি মানি চলবা লগা হ'ব। বাৰু তেতিয়াহ'লে মই প্ৰশ্নটো সুধো তহঁতক। সুধ, আমি উত্তৰটো কম দে। তাই পেটিকোট ক'ত পিন্ধে? তই বহুত ভাল দে, তই এইবাৰ ইমান সহজ প্ৰশ্ন সুধি পেলাই আমাক তোৰ হেৰিৰ পৰা শপতৰ পৰা বাচাই দিব খুজিছা, সেইকাৰণে সহজ প্ৰশ্ন সুধিছা ন তই? সহজে দে উত্তৰটো কচোন এতিয়া মোক। এইটো আৰু নাজানব না কোনবাই। তাই পেটিকোট ক'ত পিন্ধে? পেটিকোট কঁকালত পিন্ধে। হোৱা নাই, উত্তৰটো ক'ত হোৱা নাই। কি কোৱা হে তই? পেটিকোট কঁকালত নিপিন্ধি ক'ত পিন্ধব? মানে তহঁতক মই এবাৰ চান্স দিছিলো, তথাপিতো তহঁতে পাৰা নাই যদি আৰু তহঁতক নহব আৰু, মই আৰু চান্স নেদওঁ আৰু। তেতিয়াহ'লে উত্তৰটো ময়ে কৈ দিবা লাগিল আৰু। তেতিয়াহ'লে কচোন, ভদ্ৰ মানুহ বিলাকে বা স্কুলত যোৱা ল'ৰা ছোৱালী বিলাকে তাই ক'ত পিন্ধে? ক'ত পিন্ধব? গলত পিন্ধে। পেটি ক'ত পিন্ধে মানুহ বিলাকে? পেটি কঁকালত পিন্ধে। ক'ত চলা ক'ত পিন্ধে? ক'ত চলা গাত পিন্ধে। তেতিয়াহ'লে উত্তৰটো কি হ'ল? উত্তৰটো হ'ল তাই পিন্ধে গলত, পেটি পিন্ধে কঁকালত, ক'ত পিন্ধে গাত। অৰ্থাৎ তাই পেটিকোট ক'ত পিন্ধে, এইটো প্ৰশ্ন। এক মানছো দেই, ইয়াৰ লগত নৰা। ইয়াৰ পৰা যাৱাই ভাল হ'ব গতিকে।